আৰু কিমান দূৰ আছে ঐ মোৰ ভৰি বিষাইছে এই টাৰ্ণিংটো পাৰ হৈ দিনৰ পৰা পালোহি আৰু হেৰা শুনিছানে নাই ইহঁত আহি পাবহি গৈছে নহয় তুমি কিবা বনালানে মোৰ ভাত দালি হ'লেই পাখিয়ে সেই কাৱৈ মাছকেইটা নৰসিংহ দি বনাইছে ই আকৌ নৰসিংহ দি কাৱৈ মাছ বিৰাট ভাল পায় নহয় হেৰা এই ইহঁত আহি পালেহি বোলা 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 মা মা আহি পালিহি পাগলী মাত এবাৰে ফুকাই চিনাই গলি দেখিলে হ'ব দিয়া মা টেনশ্যন নল'বা এতিয়া আহিছোঁ যিহেতু ভাল ভাল আহে খবৰটোৱে যাম আৰু এয়া মোৰ লগৰটো এইটো ক'লো গ'ল ঐ শান্তনু ক'ত আছগে বাহ ঘৰ পাই মোক বাহিৰতে এৰিলি ভাল বস্তু এটা দেখিলোঁ চাই আছিলোঁ আকৌ এইবোৰ মা দেউতা আৰু এমৰ পেহী মা দেউতা মা মোৰ ক'বলৈ আছে কিবা খাওঁ দিয়াচোন বোলা মোলা দেউতা বোলা মই কালি বস্তু জানিছোঁ ঐ তোৰ মনৰ মানুহজন এইফালে আহি আছে দেখাত কিন্তু ধুনীয়া দেই সেইটো জানো কি যে ক ৰাজপোচা ঐ মানসী মোৰ তোমাক প্ৰথম দিনা দেখাৰ পৰাই বহুত ভাল লাগিছে তুমি যদি ইচ্ছা কৰা আমি আগবাঢ়িব পাৰোঁ আৰু ঐ কি হ'ল একো নকলা যে তাই হাঁহিলে মানে প্ৰেমত পৰিছে আৰু দাদা ক'ত যায় মোক যে এনেকৈ এঘৰ মানুহে চাই থাকে কাৰণটো কি বাৰু হৈছে মই অহাৰ কাৰণে বেয়াই পাইছে নেকি বাৰু আই লাভ ইউ তুমিও কোৱা মই লাষ্ট কেনেকৈ ভাবিব লাগে জানো
কি হ'ল উঠি আহিলা যে হ'ব দিয়া মই একো নকৰোঁ মই চৌকিটা মৰি দিছোঁ তুমিয়ে দিয়া কুকুৰ তই কেলা হ'বনে দেখি তাক ঐ ভণ্টি ভণ্টি ঐ ভণ্টি 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 ঘৰলৈ ব'ল তই কি কৰিব ওলাইছ হা ব'ল ঘৰলৈ ব'ল কি কৰিব ব'ল পেহী আপুনি এনেকুৱা কিয় কৰিছে মই আহা দিনৰ পৰাই লক্ষ্য কৰি আছোঁ আপুনি মোক এনেদৰে ইগন'ৰ কৰিছে মই সেইকাৰণে কি বেয়া পাইছে নেকি আপুনি তুমি ভুল নুবুজিবা অতীতত হৈ যোৱা কিছুমান ঘটনাই আমাক বাধ্য কৰাইছিল মানে শুনা তেনেহ'লে এখন যে আৰু কিমান যে পামচাৰ নহয় দেই দাদা টিফিনটো লৈ যা দে তই আজি স্কুল নাযাওঁ নেকি নাযাওঁ ফটা জোতাযোৰ পিন্ধি পিন্ধি কিমান যাম ন লগৰবোৰে মোক হাঁহে যা লৈ আন কামৰ পৰা হওঁতে চিলাই লৈ আহিম মই ইমান দেৰি হ'ল অহাই নাই যে ঐ ৰচোন ৰ আজি ইমান দেৰি কৰিলি যে কি হ'ল কথাটো কচোন কাইলৈ মই এফালে যাম তই মোৰ লগত যাবি ঐ মোৰ ওচৰত সময় নাই দে ঘৰ কাৰোবাক লৈ যাবি ঐ শুনচোন অকৰাচোন এইটো দেখোন গছতে শুলে মই পাখি সপোন দেখি থাকিব নালাগে পাখিয়ে দেখোন বেলেগৰ লগতে গা ঘেলাই ফুৰি আছে সদায় দেখোন কিয় তই ভালকে চকুৱে নেদেখ নেকি পাখিয়ে যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নিয়ৰৰ পিছে পিছে ঘূৰি ফুৰে নিয়ৰ এই নিয়ৰটোক কিবা এটা কৰি ধৰে পাখি কাণৰ হ'ব দিবি পাখি কেৱল মোৰ ঠিকে কৈছ তাক ভালকে হেপনি দিব লাগিব অতৰালি এইফালে আহাচোন কালি টাউনলৈ যাওঁতে তোমাৰ দাদাই পইচা দি পঠাইছিল তোমালৈ জোতা এযোৰ আনিবলৈ বাহ দাদা ইমান ভাল আজিৰ পৰা মই স্কুললৈ সদায় যাম ঐ তাইক তই মিছাকৈ কিয় ক'লি মইতো কেতিয়া পইচা দিছিলোঁ জোতা আনিবলৈ মই দিছোঁ বুলি ক'ব পাৰোঁ কিন্তু মই তোক তাইৰ ওচৰত সৰু সজাব বিচৰা নাই মই দিয়া তই দিয়া একেই কথা দেচোন কেইদিনমানৰ পাছত দেখোন এইখন ঘৰলৈ ময়ে আহিম বোৱাৰী হৈ পাখি কথাটো বৰ এটা ভাল হোৱা নাই নেকি কথা নহওক নিয়ৰৰ ঘৰলৈ যে ইমানকৈ আজা কৰি থকাটো গাঁৱৰ মানুহে কিবা বেয়াকৈ উলিয়াই হওক কোৱাৰ কাৰণে বেয়া নকবা তোমাৰ ভালৰ কাৰণেহে কৈছোঁ বাদ দে কি কয় ক'ব গাঁৱৰ মানুহে কেইদিনমান পাছততো মই কাইলৈকে বিয়া হৈ যাম ঐ ৰহ তোৰ পাখিৰ লগত কি হয় ইমান লেটি পেটি
তই গম পাৱ নাই পাখিক যে মই সৰুৰ পৰা ভাল পাওঁ ঐ মুখখন খুলি নকওঁ কিয় কি পাখি ভাল হেও এক মাৰ কি ক'ব সি নেক্সট টাইম যদি পাখিৰ লগত দেখা পাওঁ নহয় তোৰ কথা বেয়া হ'ব ভালকে মনত ৰাখিবি কথাটো আৰু নেক্সট টাইম যদি দেখোঁ হাত ভৰিহে ভাঙিম আকৌ দেই ঐ তোৰ গা বেয়া মোক কোৱা নাই কিয় তোৰ ভণ্টি কোৱাৰ কাৰণেহে মই গম পালোঁ তোক ক'বলৈ কিবা এটা ডাক্তৰ নেকি আৰু শুন তই আমাৰ ঘৰলৈ বেছিকৈ অহা যোৱা কৰি নাথাকিবি গাঁৱৰ মানুহে বেয়া দেখি তই মোক এনেকুৱা কৈছ যে নিয়ৰ আৰু ইয়াতকৈ যদি বেছি বেয়া শুনিবলৈ মন নাই যা ইয়াৰ পৰা মোৰ ওচৰত আৰু বেছি সময় নাই মই যোৱাৰ পিছত মোৰ ভণ্টি কি হ'ব বাৰু তাইৰ বেছি এজনীলৈহে মোৰ দুখ লাগে হে ভগৱান এনেকুৱা কিয় কৰিলা মোৰ লগত বাপ নিয়ৰক এনেকুৱা দৰৱ দিলি পাখিক একেবাৰে পাত্তাই নিদিয়ে আজিকালি গম পাইছনে আৰু কি কৰোঁ চাই থাক পাখিক মোৰ কৰি হেৰি ঠিক আছে তই দেই মানিছোঁ আৰু তোক আৰু দেই মই চাই থাক না পাখিক মোৰ কৰি হেৰি আৰু এই পাখি তোৰ হ'বও লাগিব নহয় তোমাৰ কথা নাই কত তাতে কোনা মনে মনে থাক চা না বেদি তাই মোক চৰ মাৰে তোক কৈছোঁ তোক মই ভাল পাওঁ সেইকাৰণে ইমান দেৰিলৈকে একো কৰা নাই নহ'লে এই হাতখন উঠাৰ আগতে কেতিয়াবাই কাটি পেলালোঁ আৰু তোক মই কেনেকৈ নিজৰ কৰিব লাগে শব্দৰে বুজাই দুখলৈ ক'ব চাগে ভণ্টি অ' ভণ্টি ভণ্টি তই যে সোধ দাদাটোৰ কি হৈছে বুলি মোৰ বহুত ডাঙৰ বেমাৰ এটা হৈছে অ' দাদাজন কি হৈছে এইবোৰ মই আৰু বাচি নাথাকিম পাখিকো বহুত কষ্ট দিলোঁ এইকেইদিন মোৰ তোৰলৈহে চিন্তা হৈছে তই কেনেকৈ থাকিবি অকলে বুজিছা এই নিয়ৰ ল'ৰাটো বেয়া নহয় ন বেয়া নহ'ব বাৰু কিয় সুধিলে মই মই এটা কথা ভাবিছোঁ আমাৰ পাখিৰ কাৰণে নিয়ৰ কেনে হ'ব বাৰু বেয়া নহয় বাৰু কিন্তু কিন্তু কি মই বুজিছোঁ তুমি কি ভাবিছা টকা পইচা সকলো নহয় বিয়া মোক পাখিৰ কাৰণে এটা ভাল ল'ৰা লাগে যাতে দুবেলা দুমুঠি তাইক খুৱাব পাৰে আৰু গোটেই জীৱন সুখত থাকিব আৰু সেই গুণখিনি মই নিয়ৰৰ মাজত দেখিছোঁ
ঐ গম পাইছ না নিয়ৰ ঢুকালে নহয় মই নেকি কেনেকে বৈ বৈ দেৰি কৰি থাকে কি ইমান দেৰি কৰিছ বল 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 নিয়ৰ কি হ'ল তোৰ এয়া নিয়ৰ তোৰ কি হ'ল এয়া তই মোক এৰি থৈ কেনেকৈ যাব পাৰিলি নিয়ৰ নিয়ৰ ঐ নিয়ৰ 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 কেনেকৈ হ'লি নিয়ৰ 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 ঐ কি হ'ল তোৰ এয়া এই পাগল থাক ধেমালি কেলে কৰিছ চাহ এইবোৰ ধেমালি কৰিব নাপায় ঐ পাগল ক'ত চাচোন কোন আহিছে দাদা আৰু নবৌ তোৰে পাখি বিয়া কথা পাতিবলৈ আহিছে ক'ত থাক ঐ পাখি তই জগাচোন মোক খং কৰিছে ঐ দিদি উঠাই আকৌ পাখি পাখি তোৰ মাত ওলাইছে এ পাখি আকৌ এবাৰ মাত পাখি মোৰ অলপ কাম আছে নহ'লে বাৰু তোমাক মই কি জানো আকৌ কেতিয়া আহিবা একেবাৰে দৰা হদত মোকে কইনা হৈ উঠিবানে নিষ্ঠা হৈ থাকিম